হেল্ল' মাই ইউটিউব ফেমিলি, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। ইমান গৰম পৰিছে ন, গৰমৰ দিনকেইটা আহিলে আৰু অশান্তিৰ দিন, থাকিব নোৱাৰোঁ ঘৰত। আমাৰ ঘৰটো ইমানেই গৰম। এই ভইচ কৰোঁতে আপোনালোকৰ ফেনৰ আৱাজ শুনা পাইছে, কিয় গৰম পৰিছে ন, ফেনটো চলাব লাগিব, ফেন চলাই ন ভইচ কৰিব লাগিব না। এই ৰাতিপুৱা খাই লৈ গধূলি আপোনাৰ এই বান্দৰ চাবলৈ ওলাই আহিলোঁ বাহিৰত। ছোৱালীজনীক চুলি বান্ধি দি মুখত ক্ৰীম পাউডাৰ ফুটা লগাই দি মইতো এনেই জখনি হৈ থাকোঁ আৰু ঘৰত বান্দৰ চাবলৈ। সেই বান্দৰ কি চাব আপুনি, জন্তু বান্দৰ কি চাব, অৰিজিনেল। এই আমাৰ এই ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে মেইন বান্দৰ, ইমান চিঞৰ বাখৰ কৰি থাকে। টোপনি মাৰিলে এটা শান্তিমতে আকৌ ভিডিঅ' কৰিব নোৱাৰি, ভইচ কৰিব নোৱাৰি, ইমান চিঞৰ বাখৰ। এই বান্দৰ দেখিছে টিঙৰ ওপৰত, মানে ৰাতি হৈ গৈছে ন, আন্ধাৰ ৰাতি মানে গধূলি হৈছে আৰু এই দেখিছে ল'ৰা ছোৱালীবিলাক পূৰা বান্দৰৰ দৰে উচপি আছে। এই বান্দৰটো দূৰৰে কথা, দুটা বান্দৰ ছোৱালীজনী দেখাবলৈ আহিছে। তাৰপিছত ৰাতি খাই লৈ শুলোঁ, শুই লৈ ৰাতিপুৱা আকৌ উঠিলোঁ, উঠি ছোৱালীজনীক বইল কণী দুটা মই দিলোঁ খাবলৈ। নাই, তাই মানে খোৱা নায়ে আপোনালোকক শুনাব, মই যিমান ভিডিঅ' কৰোঁ খোৱাত খালি নায়ে শুনাব। তাই আধা খানাখিনি চাগে মইহে খাই দিওঁ। মোৰ স্বাস্থ্যটো বাঢ়া নাই, নাজানো কিয়, নাজানো দেই, কিয় বা এনেকুৱা হৈছে। ছোৱালীজনী হোৱাৰ পৰা মই একদম দিনে দিনে শুকাইহে গৈ আছোঁ। আপোনালোকে ভাবে যে এই শুকুনিটো খায়ে থাকে, কি কৰিব, শুকুনি হ'লেও খাবই লাগিব। এতিয়া মাই ব'লা ব'লা, উঠা 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 উঠা, ভাত খানিম ব'লা ব'লা, উঠা ব'লা। কেনে কইনা সাজি আছা হা? বেয়া কাম কৰি আছা না তুমি, লুংগি লৈ কেনে। কইনাজনীক চাওঁ, কইনাজনীক চাওঁ 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 চাওঁ, আমাৰ কইনাজনীক চাওঁ। কইনা এজনী আহিছে দেই, কইনাজনীক চাওঁ 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 চাওঁ। এইয়া কইনাজনী, লুংগি লৈ কেনে তুমি কইনা সাজি আছা হা?